পৰা আহিছিলোঁ ছাৰ ভিডিঅ' বনাওঁ অ' গাইছ কি মজা ফগি চাচোন কি লাগিছে দেই হেল্ল' গাইছ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল আপোনালোকে কেনেকৈ আছে এবাৰ কমেণ্ট কৰি জনাব মই আশা কৰিছোঁ গাইছ আপোনালোকে চব ভালে আছে যেন তো গাইছ এতিয়া বাজিছে 7:09 গাইছ এতিয়া আমি যাম আপোনাৰ ৰাণী চাইডৰ এটা জেগা আছে সিফালে যাম গাইছ আৰু মোৰ লগৰ এটা ৰখি আছে মালিগাঁৱত ফুট ব্ৰিজৰ ওচৰত তো তাতে যাম তো আমি জল্দিকৈ যাই কিনে জল্দি আহিব লাগিব গাইছ তো আপোনালোকে গমে পাইছে কৰোণাৰ টাইম এতিয়া তো গাইছ মালিগাঁও পালোঁ এতিয়া তো এই আগৰ ফালে যাব লাগিব মই আৰু নম্বৰটো ইভেণ্ট নম্বৰ নাই কি নম্বৰ এইটো ভালদৰে কোনো মান নাই সেইবাবে গাইজ মই মানা নাই আৰু তো এয়া ৰখি আছে এইফালে ই আৰু মই যাম আৰু গাইছ কেমেৰা এংগলটো বা কেনেকৈ আহিছে মই চিয়ৰলি ক'ব নোৱাৰোঁ দেই মোবাইল দি কৰোঁ ন গাইছ মটো ব্লগিংটো মই সেইবাবে গাইছ এই চাওক এয়া হেলমেট নিপিন্ধে দেখিছে গাইছ পুলিচে হ'লে কি হ'ল হেলমেট নিপিন্ধে সিহঁতে নিজে ৰুল ফল নকৰে আৰু আমাক কয় Over the edge, feel like I'm floating through the air. The pain I felt is paid for, all is said and done. Oh, I am restricted, fixed upon the web. I need to kick the habit that গাইছ পিন্ধি যাব লাগিব আমি গাইছ চাব পাৰে আগতছে ৰাস্তাটো পূৰা ভাল কৰি দিছে আৰু গাইছ মই টাইম নাপাওঁ ন ভিডিঅ' বনাবৰ কাৰণে ৰবিবাৰ আৰু শনিবাৰে টাইম পাওঁ আৰু বাকী সময় মোৰ কাম থাকে গাইছ সেইবাবে নহ'লে মই ৰেগুলাৰ ভিডিঅ' আপলোড কৰিলোঁ ৰেগুলাৰ মানে কি দুদিন মূৰে আপলোড কৰিলোঁ হয় মানে এডিট কৰিব টাইম লাগে ন গাইছ অ' গাইছ চাওক এনেকুৱা এটা বাংলা বনোৱা মোৰ সপোন আছে দেই গাইছ সপোন মানে সপোনতে হ'ব এইটো ৰিয়েল লাইফত কেতিয়াও নহয় অ' ভাই আৰু গাইছ বহুত দিনৰ মূৰত আহিলোঁ চানডে ৰাইড কৰিবৰ কাৰণে সেইবাবে পূৰা এনজয় কৰি আছোঁ আৰু জিচিপি গাইছ দীপৰ বিল পাই গ'লোঁ গাইছ সিফালে চাব পাৰে পূৰা মানুহ আৰু পানীও বেছি হৈ গৈছে মানে চাব পাৰে আৰু চব ফটো চটোত ব্যস্ত গাইছ কি বিউটিফুল দেই এই ভিউটো চাবৰ কাৰণে আহিব লাগে গাইছ গাইছ চাব পাৰে কি ভিউ হয় একদম বঢ়িয়া লাগিছে দেই গাইছ তো গাইছ এপ ওলাই দিওঁ আৰু বেছি সময় নকৰোঁ ৰাতিপুৱা এই মজা লাগিছিলে ৰাস্তাটো পূৰা খালী ৰোড পূৰা যাই থাকোঁ আপোনালোকে বিন্দাছ কি চাই অ' মাই গড গাইছৰ পৰা মই মানে ডেইলি মটো ব্লগিং কৰা শুরু করি আপোনালোকে যোনদিনা চেনেলটো সাবস্ক্রাইব কৰা নাই সাবস্ক্রাইব কৰি দিব 1K সাবস্ক্রাইবার বহুত চলিতে আছোঁ গাইছ আমি ও গাইছ এবাৰ ভিউ চাওক আপোনালোকে পূৰা পাহাৰখন দেখা পাইছে চাওকচোন গাইছ এই চাওক পূৰা ফগি হৈ আছে ওপৰত কি পাহাৰ বা গাইছে দেই ইয়াত চাব পাৰে গাইছ কি মজা লাগিছে দেই চাওকচোন পূৰা পাহাৰৰ ওপৰত পূৰা ফগ জমা হৈ আছে গাইছ কি লাগিছে এইবিলাক ল'ব লাগে ফিল ল'ব লাগে গাইছ ফিল চাওক না একবাৰ আপোনালোকে তো গাইছ ইয়াত চান্দুপি
ইপিনে গ'লে চানডুবি আপোনাৰ আৰু আগত মেঘালয় চাব পাৰে। এইপিনি চানডুবি গ'লে এইপিনে যাব লাগিব আৰু যোনটো মেঘালয় গ'লে এইপিনি চিধা যাব লাগিব। গাইজ চাওক না কি মজা লাগিছে দেই, একবাৰ চাই লওক। অ' মেন কি মজা লোকেশ্যন দেই, আপোনালোকে আহিব কেতিয়াবা গাইজ। চাওক না গাইজ, অ' ধুনীয়া লাগিছে দেই লোকেশ্যনটো। আজি প্ৰথমবাৰ আছোঁ গাইজ, পূৰা ভাল লাগি আছে মানে, ইয়াৰ পৰা যাব মনে যোৱা নাই। আৰু আগলৈ গৈ থাকোঁ গাইজ, চাওঁ কি আছে। এইপিনে শিৱ মন্দিৰ গাইজ। অ' ইয়াত বন্ধ কৰা আছে গাইজ, চাব পাৰে। যাব নিদিয়ে আৰু যাব নিদিয়ে চাগে গাইজ। कैमरा सर कुछ नहीं होगा। চাও গাইজ কেতিয়াবা খুলিলে আৰু একবাৰ আহিব লাগিব। একবাৰ খুলিলে আহিম ন। তো গাইজ একবাৰ খুলিলে এইপিনে আহিব লাগিব। তো গাইজ যাব নোৱাৰে আৰু ইয়াৰ পৰা ঘূৰি ল'লোঁ আমি। ভাল লাগিল গাইজ যি নহওক আহি কেনে। আৰু আপোনালোকে কেতিয়াবা আহিলে আহিব পাৰিব, জেগাটো ধুনীয়া হয় গাইজ। অফৰোডিং চাওক না গাইজ, ডিপ 200 কি মজা অফৰোডিং, বিন্দাছ একো নহয় এয়া। এই ৰাস্তাটো অলপমান বেয়া গাইজ, আৰু বাকী আকৌ অলপমান ভালে আছে দিয়কচোন। পূৰা অফৰোডিং কৰি আছোঁ ডিপ 200। অ' বাবু কি চাইকেল চলাইছে, হাফ পেডেল। মজা বাবু মজা, শিকি থাকা এনেকৈ। তো গাইজ চাব পাৰে, যাক মতো মিন কৰি আছোঁ, যিখিনি পাৰি আছোঁ। আৰু মোবাইলটো ইমান স্পেচো নাই, বহুত ভিডিঅ' কৰিছোঁ মানে, খতম হৈ গৈছে। 1 hour later. তো গাইজ এতিয়া ঘৰৰ ফালে যাওঁ। सर सर वीडियो बनाओ, वीडियो बनाओ सर, वीडियो वीडियो बनाओ किहर কাৰণে ये माने यूट्यूब दिउ, यूट्यूब यूट्यूब दिउ, यूट्यूबत सर लाइसेंस আর আছে কোন আপনার কিবা চ্যানেলত কাম কৰে নেকি? কিহৰ চ্যানেল? মোৰ ইউটিউবত নিজে চেনেল আছে। আইডেন্টি কার্ড আছে? হা আইডেন্টি কার্ড আছে? ইউটিউবত নাম আছে মোৰ, চাই লওক নাম আছে ইউটিউবত। আপনার তো আছে 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 মোৰ কিবা এখন আছে, লাইচেন্সখন আছে, মোবাইল আছে। হা স্যার মানে নেক্সট টাইম নাহোঁ স্যার, মানে গম মই ভাবছি ইভেণ্ট নম্বৰ চলিছে নেকি, আৰু নম্বৰটো ইভেণ্ট নম্বৰ নাই কি নম্বৰ এইটো ভালদৰে কোনো মান নাই, সেইবাবে গাইজ মই মানা নাই আৰু। আলোচনা কৰি লওক তাহলে যাবতীয় করে চাই আগে সার লোক কথা পাতিল বা হ্যাঁ মনে করতে
ইউটিউবত কাম কৰে যে মোবাইলটো দি ভিডিঅ' বনায় তো গাইছ ইয়াৰে পিছৰ কাহিনীটো মই কৈ আছোঁ তো মানে কি হ'ল ইভিনিং সময়তো মানে সেইদিনাখন চলিব নোৱাৰে ৰাতিপুৱা সময়তো গুচি গ'লোঁ যেতিয়া সময়ত গাইছ তেতিয়া মানে ধৰি ল'ল লাঞ্চখন মানে মোৰ গাইছ এতিয়া আহি পোৱা নাই বৰ্তমান যোনটো আপোনাৰ পোষ্ট অফিচত আহি পোৱা নাই গাইছ এনে অনলাইনত যে আহে গাইছ PDF ফাইলটো আছে মোৰ লগত তো সেইটো দেখাই দিছোঁ গাইছ তাৰপিছত মানে অলপ বুজাই কিনে যাব দিছে ছাৰজন বহুত ভাল আছিল পুলিচজন আৰু মানে নেক্সট টাইম আহিবলৈ নাই তো গাইছ মই বেলেগক দেখা দেখি মানে আহি গৈছিলোঁ মানে চবে মানে মান নাছিল কাৰণে মই মান নাছিলোঁ কি নম্বৰ চলে তেতিয়াহে আহিব নহ'লে নাহিব গাইছ এনে তো গাইছ আজিৰ ভিডিঅ'টো ইমানতে খতম কৰি দিওঁ যদি ভিডিঅ'টো চাই আপোনালোকক ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব তো গাইছ মই বহুত যদি লগ পাম আপোনালোকৰ নেক্সট ভিডিঅ'ত তো তেতিয়া বাই বাই জয় অসম